বতা বৰষুণত ইমান হুপা পাত হইলে গোটেইখন হাৰিছো খালি আমাৰ এইজনে মানে কুছ কাম নাই আৰু ঘৰতে বহিব শুব খাব লকডাউন হোৱাৰ পৰা একো এটা কামত হাত দিয়া নাই ধুনুকন হন্তু পঢ়ি নে অনলাইন ক্লাছকে কৰে মই একো ধৰিব পৰা নাই মোবাইলটো ল'ব আৰু ভিতৰত সোমাই যাব এইজনক আৰু কৈ নোৱাৰিছোগে দেই আমাৰ আমজোপাত আম কেইটামান লাগিছে বান্দৰেও খাইছে মানুহ পাৰি নিছে এইজনক মই কৈ লৰচৰ কৰিব পৰা নাই বুলি পাৰি আনক দে কেঁচাতে আচাৰ কেইবটলমান থম বুলি ভাবিছিলো এতিয়া হেতু নহবগে আমখিনি গোটেইখিনি পকি গৈছেগে এতিয়া যি দেখিছো এইজনক কৈ নোৱাৰিমগে আৰু মই নিজেই যাব লাগিব পুতুকৰ হাতক লৈ আম কেইটামান পাৰি আনিবলৈ তই মোক মোবাইল নিদিয় হা তোক মই চাবি ৰ পুতুকৰ গুৰ কেলা মাৰিছ হা তোক মই গুৰ মৰা নাই কিন্তু আৰু গুৰ মাৰিম তোক ৰ তই মোক মোবাইল নিদিয় হা তোক মই চুলিত ধৰি একদম জোকাৰি পেলাম ৰাম হে প্ৰভু তহঁতি ডাব্লিউ ফাইট খেলিছ নি হে প্ৰভু মোবাইলটো ভাঙিলে ঐ পুতুকৰ ও ৰাম কেনেকে বগৰিকে কাজিয়া লাগিছে চাই গিটা ঐ এৰ বুলি কৈছ নে মা এই মোৰ মোবাইল নিদিয়ে লিখিবলৈ পুতুকৰ হ'ব ধুনুকনে লিখক পুতুকৰ বৈ আমি আম পাৰোঁগে ব'লা তেনেহ'লে আম পাৰোঁগে আমি ধুনুকন দা তই লিখ দে মই আম পাৰিবলৈ যাওঁ মা মই যাম আম পাৰিবলৈ হ'ব এতিয়া আকৌ কাজিয়া কৰিব নালাগে দুইটাই বৈ তহঁতি আহ মই দাড়িকে এডাল বিচাৰোঁগে চোফাৰ থোৱা মজাই বেলেগ আজি ৰাতি চোফাৰহে শুব লাগিব গান এটাকে গাওঁ মাছলৈ গৈছিলোং এজনীও নাপালোং ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোং কোনফালে যাওঁ তই হয় নেকি তেনেহ'লে ময়ো যাওঁ ন আপুনি যাবলৈ কোনো দৰকাৰ নাই আপোনাক কিমান দিনৰ পৰা কৈ নোৱাৰিছোগে এতিয়া মই যাবলৈ ওলালে আপুনিও যায় আপুনি ঘৰতে থাকক আমি অহালৈকে গোটেই ঘৰখন মুচিব লাগিব পেট পেলাই খাইছে নহয় এতিয়া মজা পাব ৰ'ব মই কৰিব পাৰিম জানো কেলে কৰিব নোৱাৰিব পেট পেলাই যেতিয়া খাব পাৰিছে তেনেহ'লে কাম কৰিব কেলে নোৱাৰিব দেতা আজি গ'ল ধুনুকন পুতুকন বৈ আয়ো মোৰ মৰমৰ আমগিটা তহঁতক আজি গোটেইখিনিকে নিম বুলিয়ে আহিছো সকলাবত দাইকিলৈ তুমি এনেকে হাকুটিয়া থাকাতকে আয়ো মোৰ শুনটো নালাগে দে তই আম গছত উঠি পেলাই হাত ভৰিকেইটা ভাঙিবলৈ বেলি বাইদেউ আম পাইছে নেকি আম পাইছে যদি মোকো কেইটামান দিব নি মই পাৰি দিম সহায় কৰিম আমাৰ এইজনক যে কৈ নোৱাৰিছোগে বোলো অঞ্জলি বাইদেউহঁতৰ ঘৰৰ পৰা আম কেইটামান আনোগে যা আমবোৰ কেঁচা হৈ থাকোঁতে আচাৰ কেইবটলমান থম বুলি ভাবিছো হ'ব বাৰু নিবাহি কি বুজিছানে আমাৰ এইজনকো কৈ নোৱাৰিছোগে বোলো আমজোপাৰ পৰা আম কেইটামান পাৰি আনোগে আচাৰ থম নাই লৰচৰ নহয় সেইকাৰণে বোলো মই আজি ধুনুকন আৰু পুতুকনক লৈ পেলাই আম কেইটামান পাৰি আনিমগে ৰ'ব মই পাচি এটা আনোগে আমাৰ আম পৰা হৈ গ'ল নহয় মই দাড়িকেইডাল ইয়াতে থৈ যাম তুমি পাচি চাচি আনি যিমান লাগে আম লৈ যাবা দেই হ'ব বাৰু অঞ্জলি আকৌ গোটেইখন মুচিবলৈ কৈছিলে নহয় আপুনি মুচিছেনে তুমি কেনেকে পৰিলা এতিয়া আপুনি কেনেকে পৰিলো সুধিব নালাগে মোক উঠাওক আয়ো কঁকালটো ভাঙিল যেন পাইছো আয়ো আপুনি এতিয়া কি চাই আছে ডক্টৰক মাতক পাই মাতিছো ৰ'বা হেল্ল' ডক্টৰ দাদা আপুনি মোক মাতিছিলে ন কাৰ কি হৈছেনো বাৰু ময়ে মাতিছিলো তোমাক মানে পকাত স্লিপ খাই পৰিলে এওঁৱে নেকি পেচেণ্ট আয়ো ডাক্তৰ ময়ে পেচেণ্ট এই কঁকালৰ হাড়দি ভাঙিছে নেকি চাই দিয়কচোন আয়ো ৰ'ব বাইদেউ মই চাই দিছোঁ বাৰু ইমান টেনশ্যন ল'বলগীয়া কথা নাই হোৱা বাৰু কঁকালৰ হাড়দি ভঙা নাই মই প্ৰেছক্ৰিপশ্যন কাগজত এটা মলম নিম সেইটো সানিব আৰু মেডিচিন কেইটামান নিম খাব সোনকালে ভাল পাই যাব থেংক ইউ ডক্টৰ ইটছ মাই প্লেজাৰ আয়ো দেখিছেনে বন্ধুসকল আজি মই ঘৰ মুচিবলৈ দি কিমান ডাঙৰ ভুল কৰিলোঁ গোটেই পানী কৰিলে ঘৰটো আয়ো বাৰু যে মোৰ কঁকালটো নেভাগিলে দেই বাৰু যি কি নহওক আজি এই খণ্ডটি চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব
যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপলোড হোৱাৰ লগে লগে আপোনালোকে সোনকালে চাব পাৰিব এতিয়ালৈ বাই বাই ফ্ৰেণ্ডছ আইও Thank you so much for watching our video.